ৰঙালাওৰ গুটিৰে কেনেকৈ মাছৰ জোল বনাব পাৰি চাওঁ আহকচোন। এয়া ৰ'দত শুকাই লোৱা মই ৰঙালাও গুটি কেইটামান লৈছোঁ আৰু মছলাৰ কাৰণে লৈছোঁ মই পিঁয়াজ 2টা, নহৰু কেইফুটামান, নিমখ, হালধি, জলকীয়া গুড়ি, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ আৰু মাছ 3 পিচ। ৰঙালাওৰ গুটিখিনি প্ৰথমতে মই ধুই ৰ'দত শুকাই লৈছিলোঁ আৰু এই গুটিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ আৰু এতিয়া এই গুড়িখিনি মই ঠাণ্ডা পানীত তিয়াই থৈ দিম 15 মিনিটমানৰ কাৰণে। মাছ কেইপিছত মই এতিয়া হালধি আৰু নিমখ লগাই লৈছোঁ ভালকৈ আৰু তেল গৰম হ'ব দিছোঁ। তেলটো গৰম হৈছে, এতিয়া মাছ কেইপিচ ভাজি লৈছোঁ। এয়া মাছ কেইপিচ ভজা হৈ গ'ল। এইখিনি তিয়াই থোৱা 15 মিনিট হৈ গ'ল আৰু এতিয়া এইখিনি এনেকৈ লৰাই দিছোঁ এবাৰ ভালকৈ আৰু এতিয়া এটা ফুটা থকা পাত্ৰৰ সহায়ত মই এইখিনি চেকি ল'ম, কাৰণ ৰঙালাও গুটিৰ বাকলিৰে যদি মই এইখিনি বনাওঁ তেতিয়া মাছৰ জোলখন ভাল নহয়, খাই ভাল নালাগিব। সেইকাৰণে এইখিনি মই এনেকৈ চেকি ল'লোঁ। তেল গৰম হৈছে, ইয়াত মই 2টা শুকান জলকীয়া দিছোঁ আৰু কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই দিম আৰু ইয়াত মই এতিয়া পেষ্টখিনি দি দিম আদা নহৰু আৰু তাত বাকী যিখিনি মছলা আছিলে মই সেইখিনি দি দিছোঁ। হালধি পাউডাৰ, ৰেড চিলি, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ, এই আটাইখিনি মই ভাজি লৈছোঁ এনেকৈ। এইখিনিত এতিয়া মই ৰঙালাওৰ গুটি জোলখিনি দি দিছোঁ আগতে চেকি লোৱা। তাৰপাছত এইখিনি অকণমান লাৰি থাকিম। এইখিনি প্ৰথমতে যেতিয়া দি দিয়া যায় অকণমান পাছত ফটা গাখীৰৰ নিচিনা হয়, কিন্তু লাৰি থাকিলে সেইখিনি ভাল হৈ যায়। তাত অলপমান মই নিমখ দি দিম এতিয়া আৰু আকৌ এবাৰ লৰাই দিম ভালকৈ। মাজে মাজে এইখিনি লৰাই থাকিব লাগিব, নহ'লে ফটা গাখীৰৰ নিচিনা হৈ যায়। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম ফ্লেমত ৰাখিছোঁ। এইখিনি মই হেতাৰে এনেকৈ লৰাই আছোঁ মাজে মাজে। প্ৰয়োজন হ'লে পানী দিব পাৰি, গৰম পানী দি দিব পাৰি, কিন্তু মই পানী নিদিওঁ কাৰণ মই বহুত জোল ভাল নাপাওঁ। আৰু এতিয়া মই ইয়াত মাছ কেইপিচ দি দিম। মাছ কেইপিচ দিয়াৰ পাছত এইখিনি সঘনাই লাৰি থাকিব নোৱাৰি, কাৰণ মাছ কেইপিচ ভাঙি যোৱাৰ চান্স থাকে আৰু মাছখিনি দিয়াৰ পাছত মই 20 মিনিটমান উতলিব দিম। এইখিনি আধা হ'লে নুমাই থৈ দিম। এতিয়া এইখিনি হৈ গৈছে, মই গেছ বন্ধ কৰি দিছোঁ।